আজি চিনেমাটা হিলাই দিতে লাগবে। कोशिश कर Hey guys, তো মই এতিয়া বৰ্তমান আছো আমাৰ যোৰহাট চিনেমাটা ধুবুৰী ফিল্ডত আৰু ইয়াত প্ৰগ্ৰেম হৈ আছে। আপোনালোকে গম পাই চাগে আজি যে অৰ্জুন লাকৰা আহিব, পিছত প্ৰগ্ৰেম হ'ব আৰু এতিয়া যিহেতু ভিৰ নাই আৰু অকণমান পিছত গোটেই ভিৰ হৈ যাব। এতিয়া দেখিছে আপোনালোকে একেবাৰে মুকলি হৈ আছে, কিন্তু অকণমান পিছত গোটেইখন মানে ফিল্ড মানে ভৰ্তি হৈ যাব। চ' চাই থাকক ব্লগটো মোৰ আৰু অকণমান পিছত মই দেখুৱাই আছোঁ আপোনালোকক। জাষ্ট ষ্টাৰ্ট কৰিবলৈ আহিছোঁ আৰু গাইজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ আৰু এটা চেনেল আছে অসম ট্ৰেডিশ্যনেল 03 বুলি আছে, সেইটো ছাবস্ক্ৰাইব কৰি ল'ব। A few moments later. চ' গাইজ এতিয়া আমি বৰ্তমান আহিছোঁ 5 নম্বৰ বাংলা, আমাৰ যোৰহাট চিনেমাতে আছে আৰু আমাৰ এইফালে দাদা আছে অৰ্জুন লাকৰা দা। এয়া जोहार जोहार আজি চিনেমাটা হিলাই দিতে লাগবে। कोशिश कर और हमारे घर जो भाई बहन मने आई सबको आवे करम मना ले उनके मैं कोशिश करब कि अच्छा से अच्छा एंजॉय कराए पारब और बहुत ही अच्छा लगी। तो तमाम सब भाई बहन मन के कमेटी के दिल से धन्यवाद है। मुझे इतना सुंदर मरम से हकाए के लगे और प्यार दे के लगे, बहुत अच्छा लगी। कोशिश करब। बेटू अच्छा मैं गीताया हो रौरे मन भी गीताबा इतना बोल रहा है 1 किलो हरिया। हम गाना गाय कर लीजिए, चिल्ला नहीं कर एक लाई खान से धोनी गोनी सना की गोला गेला तोर प्रेमी निशा लागे मन हमारे बाहुल घुटे और करी दो
मुस्की कमरिया भागी जीवारे सोचले जिंदगी तुई भी का बोला जी राज का जीवे